HMPV মানে হিউম্যান মেটানিউমোভাইরাস তার বিষয়ে মই জানো আপোনালোক সকলোৱে শুনি আছে কিন্তু কথা হল HMPV যেটো হাৰত বিয়পি আছে গোটেই ভাৰতবৰ্ষত গোটেই পৃথিৱীতে তার বিষয়ে আৰু মই ক'বলৈ নাই আপোনালোক সকলোৱে জানে তো কথা হল HMPV আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰিম আমি নিজৰ শৰীৰৰ পৰা তাৰ উপৰিও যদি কাৰোবাৰ হিউম্যান মেটানিউমোভাইৰাস যদি কোনবা ইনফেক্টেড হয় তো কিনে ধৰণে আমি চিকিৎসা কৰিব পাৰিম ঘৰত থাকিও আমি কিছুমান চিকিৎসাৰ যিবিলাক স্টেপস কেনেকৈ লব পাৰিম গোটেইখিনি আজি এই ভিডিঅটোৰ আপোনালোকৰ মাজত মই আনি আছো কিন্তু যদি আপোনালোকে ভিডিঅটো শেষলৈকে চাই তেতিয়াহে গম পাব যে HMPV ভাইৰাছটোৰ পৰা আমি কেনেকৈ হাত হাৰিব পাৰিম বা যদি কাৰোবাৰ HMPV ভাইৰাছত ইনফেক্টেড হৈছে কেনেকৈ আমি চিকিৎসা ঘৰত থাকিও লব পাৰিম বা কোনখিনি সময়ত আমি হস্পিটেলত যাব লাগিব গোটেইখিনি এই ভিডিঅটোত মই দি আছো তো বলক HMPV ভাইৰাছ যদি আপুনি আসক্ত হৈছে যদি ইনফেক্টেড হৈছে আমি কেনে ধৰণে আগবাঢ়িব লাগিব প্ৰথম কথা হল মই প্ৰিভেনচনৰ বিষয়ে কম তাৰ পিছত মই চিকিৎসাৰ বিষয়ে কম তো প্ৰিভেনচনৰ কাৰণে আমি নিজকে নিজে প্ৰথম কিছুমান স্টেপস আমি সদায় পালন কৰিব লাগিব যেনেকৈ আমি হাত ধোৱাটো এটা আমাৰ কাৰণে এটা বহুত ইম্পৰ্টেন্ট স্টেপস আমি হাত ধুবই লাগিব আমি খোৱাৰ আগত হাত ধু আমি যিকোনো চকুত বা মুখত যদি আমি টাচ কৰো মুখৰ ভিতৰত টাচ কৰো তেনেহলে আমি হাত ধুব লাগিব কাৰণ কেলে এখন হাতে আপোনাৰ টেবুলত সুইছে এখন হাতেৰে আপুনি কাৰোবাৰ লগত হ্যান্ডশেক কৰিছে এখন হাতেৰে আপুনি দৰজাখনৰ মানে খোলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে তো কোনেবা হেখনত টাচ কৰিছে যাৰ লগত আপুনি হ্যান্ডশেক কৰিছে তাৰ পৰা আপোনাৰ বডিত ইনফেকশনটো আহিব পাৰে আৰু সেই একেখন হাতেৰে যদি আপুনি চকুটো টাচ কৰি দিয়ে চকুৰ মিউকোজাত টাচ কৰে মুখৰ ভিতৰৰ মিউকোজাত টাচ কৰে তেনেকৈ বেমাৰটো আপোনাৰ শৰীৰত আহিব পাৰে সো বেসিক্স যেটো মই কওঁ হাত ধোৱা প্ৰক্ৰিয়াটো আমি 100% পালন কৰিব লাগিব তাৰ উপৰিও আমি মুখত ফেস মাস্ক লগোৱা হেতু ইম্পৰ্টেন্ট হয় তাৰ উপৰিও যিবিলাক ক্ৰাউডেড এৰিয়া এই ক্ৰাউডেড এৰিয়াত যদি আপুনি গৈছে আপুনি ফেস মাস্কটো 100% ম্যান্ডেটৰি কৰক নহলে কি হ'ব এই ফেস মাস্ক যদি ব্যৱহাৰ নকৰে তাৰ পৰা আপোনাৰ মানে কোনোবা যদি হাসি মাৰে কাহি দিয়ে তাৰ পৰা আপোনাৰ ড্ৰপলেট ইনফেকশন হয় আপোনাৰ শৰীৰত এই বীজাণুটো আপোনাৰ শৰীৰত আহিব পাৰে তো সেই কাৰণে আমি সাৱধান হোৱাটো খুবেই প্ৰয়োজন তাৰ উপৰিও আপুনি যে ভাত খাই আছে বা চাহ খাই আছে সেই একেই ইউটেনসিল শেয়াৰ নকৰিব একেখন থালিতে আপোনালোকে দুজন মানুহে ভাত নাখাব বা একেটা কাপত দুজনে চাহ বা কফি বা টি শেয়াৰ নকৰিব তাৰ থ্ৰুদিও আপোনাৰ তাত এই ভাইৰাছটো আহিব পাৰে এইখিনি যদি আমি প্ৰিভেনচন হিচাপে আমি পালন কৰো তেনেহলে মই ভাবো কিবা নহয় কিবা হলেও আমি মানে এই বেমাৰটোৰ পৰা যেটো HMPV ভাইৰাছ ইনফেকশনটোৰ পৰা আমি হাত হাৰিব পাৰো নেক্সট আহিল ট্ৰিটমেন্ট বুলি ক'ব গলে প্ৰথম কথা হল যদি দেখিছে আপোনাৰ কাহ সৰ্দি জ্বৰ গাৰ খুজতি উশাহ নিশাহ লোৱাত কষ্ট বুকৰ পৰা ঘৰঘৰণি শব্দ নাকৰ পানী বাহিৰ হৈ আছে তেনেকুৱা যদি লক্ষণ আহিছে যেটো আমি সৰ্দি বা মূৰৰ বিষ এনেকুৱা যিবিলাক আমাৰ লক্ষণ আহে সেই লক্ষণবিলাক যদি আপোনাৰ শৰীৰত যদি আহা দেখিছে হেতু জেনাৰেল কিবা বেলেগ নৰমাল ইনফেকশনৰ কাৰণে হ'ব পাৰে আৰু হেতু আপোনাৰ HMPV ভাইৰাছৰ কাৰণে হ'ব পাৰে কাৰণ HMPV ভাইৰাছৰ যিখিনি লক্ষণ এই লক্ষণখিনি আমাৰ নৰমাল কাহ সৰ্দিৰ লক্ষণৰ দৰে অলমোস্ট একে তো কথা হল যদি তেনেকুৱা লক্ষণ আহিছে প্ৰথমে আপুনি নিজকে নিজে বেলেগ মানুহৰ লগত অকমান অ্যাটাচমেন্টটো কমাই দিব কাৰণ আপোনাৰ পৰা যদি বেমাৰটো বেলেগৰ তাত গুচি যায় তেতিয়া আপনিও নিজকে নিজে বেয়া লাগিব যদি আপোনাৰ HMPV হৈ আছে এই HMPV ভাইৰাছটো যদি বেলেগৰ তাত ইনফেক্টেড হৈ যায় আৰু বেয়া লাগিব তো হেতু কাৰণে প্ৰথম কথা হল আপুনি নিজকে নিজে অকমান বেলেগৰ পৰা দূৰত ৰাখিব আৰু যদি আপুনি কাহ আহিছে হাসি আহিছে আপুনি নিজকে নিজে ৰুমালখন ব্যৱহাৰ কৰিব টিস্যু ব্যৱহাৰ কৰিব যাতে সেই ড্ৰপলেটটো বেলেগৰ গাত নপৰে বা বেলেগৰ মুখত নপৰে এইখিনি আপুনি প্ৰটেকশন দিব ফাৰ্স্ট কথা সেকেন্ড কথাটো হল আপুনি ঘৰত থাকি ঘৰতে আপুনি যিখিনি মানে ব্যৱহাৰ কৰে যেনেকৈ আপুনি আদা দিয়া আপুনি লাল চাহ খাব পাৰে জালুক দিয়া লাল চাহ খাব পাৰে ঘৰত থাকি আপুনি প্যাৰাচিটামল বা এন্টি ইনফ্লেমেটৰি যিবিলাক টেবলেট সেইবিলাক খাব পাৰে ঠিক আছে সেইবিলাক খাই কিনে দেখিছে আপুনি আৰাম পোৱা নাই দিনক দিনে বস্তুটো বাঢ়ি গৈছে উশাহ নিশাহ লোৱাত কষ্ট পাইছে তেনেহলে দেৰি নকৰে অনতিপলমে আপুনি হস্পিটেলত যাওক ডক্টৰৰ পৰামৰ্শ লওক বিৰাট ইম্পৰ্টেন্ট তাৰ উপৰিও যিবিলাকৰ বয়স 5 বছৰতকৈ কম 65 বছৰতকৈ ওপৰত যিবিলাক
ভালনাৰেবল এজ গ্ৰুপছ বুলি কয় আৰু তাৰ উপৰি যিবিলাক আপোনাৰ ইমিউনো কম্প্ৰমাইজড পেচেণ্ট তেওঁলোকৰ কাৰণে এই HMPV ভাইৰাছ ইনফেকশ্যনটো বহুত ডেঞ্জাৰাছ তেওঁলোকৰ ক্ষেত্ৰত যদি হয় তেওঁলোকৰ ক্ষেত্ৰত হলে তেওঁলোকৰ খুব সহজেই বেমাৰটো তেওঁলোকক মানে লোৱাৰ ৰেসপিৰেটৰি ট্ৰেক ইনফেকশ্যন আপাৰ ৰেসপিৰেটৰি ট্ৰেক ইনফেকশ্যন কৰাত খুব মানে স্পিডত আগবাঢ়ি যায় আৰু এটা ভয়ানক জটিল মানে পৰিস্থিতিত ভুগিব লগা হয় অক্সিজেন পৰ্যন্ত দিব লগা হৈ যায় তো তেনেকুৱা যদি লক্ষণ আহিছে আপোনালোকে দেৰি কেতিয়াও কৰিব নালাগে ইমিডিয়েটলি ডক্টৰৰ ওচৰত গৈ পৰামৰ্শ ল'ব লাগে ডক্টৰে যেনে ধৰণৰ দৰৱ লাগে তেওঁলোকে আপোনালোকক দিব আৰু তেওঁলোকে আপোনালোকৰ প্ৰাণ ৰক্ষা কৰাত তেওঁলোকে সদায় আগবাঢ়ি যাব ডাঙৰ কথাটো এইটোৱেই যে যিহেতু এইটো ভাইৰাছ হয় পৃথিৱীত কোনো ভাইৰাছৰ কাৰণে দৰৱ নাই একচুৱেলি যিবিলাক আমি এন্টিবায়োটিক্স দিওঁ সেই এন্টিবায়োটিক্স বিলাক একচুৱেলি ভাইৰাছক মাৰিব নোৱাৰে সেই এন্টিবায়োটিক বিলাকে কিছুমান বেক্টেৰিয়া জাতীয় যিবিলাক আছে বীজাণু সেইবিলাককে মাৰিব পাৰে ভাইৰাছৰ কাৰণে ডাইৰেক্টলি তেনেকুৱা একো এন্টিবায়োটিক বা একো সিস্টেম বা একো মেডিচিন নাই তো সেই লক্ষণ অনুযায়ীহে চিকিৎসাবিলাক হয় তো লক্ষণটো যাতে বেয়া নাহে লক্ষণটো যাতে এনেকুৱা লক্ষণ যাতে আহি নাযায় যিবিলাক লক্ষণৰ কাৰণে এজন মানুহৰ প্ৰাণ যাব পাৰে তেনেকুৱালৈকে আমি কেতিয়াও ৰখিব নালাগে যদি দেখিছো উশাহত কষ্ট হৈছে বা মানে বহুত দুৰ্বল হৈ গৈছে বুকৰ শব্দ বাঢ়ি গৈ আছে তেনেকুৱা যদি কন্ডিশন হয় একদম দেৰি নকৰি আপোনালোকে অনতিপলমে ডক্টৰৰ ওচৰত যাওক দৰকাৰ পৰিলে হস্পিটেলত এদিন যদি ভৰ্তি হ'ব লাগে আপোনালোকক আইসোলেট কৰি ভৰ্তি কৰিও ৰাখিব দৰৱ পাতি আপোনালোক দিব আৰু সোনকালে সুস্থ হৈ ঘৰলৈকে আহিব পাৰিব তো এই যিখিনি আজি মই আপোনালোকৰ মাজত কলো এইটো এটা ইম্পৰ্টেন্ট ভিডিঅ' বুলি মই ভাবো আজিৰ ডেটত কাৰণ ইমান বেছি বিয়পি আছে এই বেমাৰটো পৃথিৱীত তো এই বেমাৰটো যাতে কাৰো নহওক তাৰে কামনা কৰি আজি মই আপোনালোকক এই ভিডিঅ'টো আনিলো যদি ভিডিঅ'টো চাই ভাল লাগিল আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব মোৰ চেনেলটো যদি আজিও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব মাই চেনেল ডক্টৰ হিমাংশু বৈশ্য আৰু এনে ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত মই সদায় আনি থাকিম থ্যাংক ইউ ভেৰি মাচ